তো সেই গাইজ স্বাগতম টু জুবিন ব্লগছ আৰু সকলোকে গুড মৰ্ণিং আৰু ঘৰতে আছোঁ মানে ঘৰত আজি কোনো নাই এই ভিডিঅ'টো ঘৰতে আজি বনাম আৰু ঘৰতে শেষ কৰিম আৰু যিডালহে ৰ'দ দি আছে তো ক'তো যাব পৰা নাই আৰু অলপ অসুখ হৈ আছে মানে চৰ্দি ভাইব জ্বৰ টাইপ মানে এইটো সপ্তাহ এনেকৈ আছোঁ আৰু কলেজতো গ'লোঁ তো এনেকৈ অলপ বিজি হৈ আছোঁ সেইকাৰণে ভিডিঅ' চিডিঅ' ইমান বনাব পৰা নাই যিহেতু বহুত ৰ'দ দি আছে ঘৰত গৰম তো মই তাতে বহি আছিলোঁ আৰু মোৰ এই চাইকেলখন যে আছে সেইডাল কি হৈছে নাজানো মানে এটা কিবা নট আছে এইটো ঢিলা হৈ গৈছিল লগালোঁ একবাৰ ঘূৰিও এই মেইন ৰাস্তাত কালি খুলকি পৰছি মানে ইমানে বেয়া হৈছে চাইকেলখন এই ব্ৰেক লগাব লাগে তাৰপিছত এই পেডেল পাত ভাল কৰিব লাগে আৰু চেইনডাল মানে যাই থাকো কেতিয়াবা উল্টাকে ঘূৰি যায় নিজে নিজে হাঁহে যে কিবা উমনিত বহা বুলি যে কয় মানে চানা দিব আৰু এই উমনিত বহি আছে তাতে এইটো দেখিছেনে এটা আৰু এইফালে এটা আছে আৰু মুৰ্গীকেইটাৰ কাৰণে এখন বাঁহ বনাই আছো মানে আছে ফাদাৰে বনাই আছে মই বনোৱা নাই মুৰ্গীকেইটা মানে এইকেইটা মুৰ্গীকেইটা ৰাতি যাই বিছনাৰ তলত সোমাই থাকে গমেই নাপাওঁ তো সেইকাৰণে এখন বাঁহ বনাই থকা গৈছে সিহঁতৰ কাৰণে এইখন বাঁহ মানে এতিয়া অলপ বেলেগ টাইপত বনাই গৈছে 2 খতলি হ'ব ওপৰত থাকিব মুৰ্গী আৰু তলত থাকিব হাঁহ আৰু এইফালে পাউৰাৰ বাঁহ বনাই আছে মানে এইখন পাউৰাৰ বাঁহ হ'ব কাৰণ পাউৰা বহুত আছে আমাৰ কাৰণ পাউৰাও ৰাতিয়ে ঘৰত সোমাই পাৰলি এইয়া দেখিছা নে নাই সিহঁতক দুৰ্গা পূজা আহি আছে তো আপোনালোকে কাপোৰ চাপোৰ ল'ব আৰু সোনকালে আৰু এইবাৰ শুনিছোঁ যে আমাৰ এই কোলহাটীত বোলে এইবাৰ 10 দিন দুৰ্গা পূজা হ'ব তো এইবাৰ পূজাৰ ভিডিঅ' অলপ বেলেগকৈ বনাব চেষ্টা কৰিম প্ৰায় 3-4টামান ভিডিঅ' বনাম এইবাৰ পূজাত আৰু ইহঁতক কিবা দিব লাগিব এইবাৰ দুৰ্গা পূজাত অ' দাদা কি লাগিব আপোনাক মোক মেখেলা চাদৰ লাগিব হে দিম দে কেনে দিম আৰু আপোনাক কি লাগিব মোক 500 জোতা লাগিব অঁ দিম দে তোকো দিম আৰু আপোনাক বাকী যিয়ে নহওক আমাৰ এই ৰুম দুটা যদি হয় আৰু ন' টেনশ্যন মানে সেই ঘৰটোত মানে আলহী চালহী আহি থাকে না অলপ এই উল্টা পাল্টা আৰু ভিডিঅ' চিডিঅ' বনাই থাকে এফালে এটা হ'ব ৰুম আৰু এফালে এটা হ'ব আৰু মই ভাবিছোঁ মোৰ ৰুমটো অলপ মানে বেলেগকৈ বনাম মানে মোৰ ৰুমটোত সোমালে যাতে কিবা অলপ ইউটিউব ফিলিংছটো আহে এটা আচৰিত বস্তু দেখুৱাই দিছোঁ এই গাছডালত 1 বছৰমান আগতে এই তাঁৰ একডাল বান্ধি থোৱা আছিল যেতিয়া এই গাছত ঠানিটো মানে সৰু আছিল তো যিহেতু গাছডাল ডাঙৰ হ'ল তো এই ৰছীডাল এনেকৈ মাজত ফাঁচি ৰৈছে এই গছ আৰু ৰছীডালৰ পৰা এটা কথাই বুজিব পাৰি যে আমাৰ উঠি অহা বয়সত যদি কোনোবাই এনেকৈ বান্ধি ৰাখে আমাক তেতিয়া আমাৰ জীৱনটো এনেকুৱা হ'ব পাৰে সেইকাৰণে কোৱা হয় যে সৰু ল'ৰা ছোৱালীক সদায় বান্ধি ৰাখিব নালাগে বাহিৰত অকণমান ফুৰিব দিয়ক ঘূৰিব দিয়ক যাতে পিছলৈ জীৱনটো এই ৰছীডাল আৰু গছডালৰ দৰে নহয় আৰু এইডাল গাছ বুলিয়ে নহয় বহুত কেইডাল গাছ আছে আমাৰ বস্তিটোত এই একডাল আৰু সেইফালে এইডাল চিচু তাৰে পিছত এইফালে এইডাল মেৱা আৰু এইফালে এইডাল সেই অমিতাৰ গাছ আছে আৰু মানে বহুত কম গাছ আছিল এই বস্তিটোত কিন্তু এতিয়া বহুত বেছিয়ে গাছ হৈ গ'ল আৰু এইফালে এইডাল সফিৰাম সেই তাতে যদি চাই প্ৰায় 3ডাল গাছ একেলগে আছে আমাৰ এডাল কদম এডাল এই চিচু আৰু এডাল কিবা এই বৰগছ যিটো কণ্ডিশ্যনত মই বৰ্তমান থিয়া হৈ আছোঁ এইটোৰ তুলনাত যদি আমাৰ ঘৰটো চাওঁ মানে এই কণ্ডিশ্যনটোৱে আমাৰ ঘৰটোৰ মানে এই সেইলৈকে আহে মুধালৈকে আহে এতিয়া ভাবি চাওক কিমান চাপৰ আমাৰ ঘৰটো আৰু এই এয়াৰটেলৰ এখন চেচ যা পাউৰাই হাগি চেচ কৰি দিলা বাকী বাদ দিয়ক একবাৰ তলৰ পিনে চাওকচোন চেনেলটো মানে 39.8K কিবা এনেকুৱা হৈছে মানে আৰু 150মান ছাবস্ক্ৰাইবাৰ যদি আহি যায় 40K মানে 40,000 ছাবস্ক্ৰাইবাৰ হ'ব গৈ আছে আমাৰ এই চেনেলটোত অনলি মোৰে চেনেল নহয় যিহেতু আমি সকলোৱে আছোঁ এই চেনেলটোত গতিকে আমাৰ এই চেনেলটোক আমি মিলিজুলি আগুৱাই লৈ যাব লাগে জুবিন ব্লগছ ফেমিলিটো তো জল্দি 40K কৰি দিয়ক আৰু এটা বস্তু দেখাই দিছোঁ 10,000 ছাবস্ক্ৰাইবাৰ হৈছিলে মোৰ 27 ফেব্ৰুৱাৰীত মানে 2021ৰ 27 ফেব্ৰুৱাৰীত 10,000 ছাবস্ক্ৰাইবাৰ হৈছিলে আৰু 2022ৰ 27 ফেব্ৰুৱাৰী গুচি গ'ল তো 30,000 পাৰ হৈ গ'ল তো এতিয়া 40 হ'ব গৈ আছে 40 কেতিয়া হয় নাজানো হ'ব আৰু আপোনালোকৰ ওপৰত মোৰ এইখিনি বিশ্বাস আছে যে আপোনালোকে 2-3 দিনৰ ভিতৰতে মোক 40K ছাবস্ক্ৰাইবাৰ কৰি দিব এইটো মই জানো আৰু তাৰে মূল্য আপোনালোকক সদায় দি যাব চেষ্টা কৰিম ভাল ভিডিঅ' দি পিনে আৰু 100Kও কৰি দিয়ক ইমানে জল্দি যাতে আমি ধামাকা মিটাপ এটা পাতি পিনে আপোনালোকক লগ পাব পাৰোঁ সকলোকে এটা ডাঙৰ মিটাপ পাতিব পাৰোঁ মিটাপত আমি মানে এইটো লৈ যাম গান বজাব বহুত ভাল আপোনালোকে যেতিয়া এটা ইউটিউবত ভিডিঅ' চাই আমি দিয়াৰ পিছত তো আপোনালোকে ভাবে যে এইটো ভিডিঅ'টো বনোৱাটো বহুত সহজ কিন্তু যিসকলে ইউটিউবত ভিডিঅ' বনায় সেই সকলেহে গম পায় মানে এটা ভিডিঅ' বনাবলৈ কিমান চিন্তাধাৰা কৰিব লাগে কিমান কথা আপুনি ভিডিঅ'টোত কোৱাৰ আগত ভাবিব লগা হয় কাৰণ হাজাৰ মানুহে চাই এটা ভিডিঅ' কষ্টটো সকলো কামতে আছে কিন্তু কাম লৈ কষ্টবিলাক বেলেগ কিছুমান কামত কষ্ট বেলেগ কিছুমান কামত কষ্ট বেলেগ বাৰু যিয়ে নহওক আপোনালোকক এটা কথাতে ইমানেই বেছি ভাল লাগে যে আপোনালোকে মোক ইমানখিনি ছাপোৰ্ট কৰে আজিলৈকে যিমান ভিডিঅ' বনাইছোঁ বহুতখিনি ছাপোৰ্ট কৰি আহিছে আপোনালোকে কি ধুনীয়া কমেণ্ট দিয়ে ভিডিঅ'বিলাকত বহুত মটিভেট পাওঁ মই আপোনালোকৰ সেই কমেণ্টবিলাক পঢ়ি পিনে এইফালে আমাৰ পাৰ্বতী পাহাৰ আহি গ'ল বহুত দিন অহা নাছিল ভিডিঅ'ত দেখো ছাবস্ক্ৰাইব কৰিব পেক না ক্ৰাইব পেক চাউল কেইটামান দিবাহে পালাক এফালে চাওক হাঁহ মুৰ্গী পাউৰা ছাগাল চব আহি হাজিৰ
আৰু আজি কেইদিনমান ড্ৰোনখন উৰুৱাই নাই ৰ'বক, তো আজি অলপ ড্ৰোনখন উৰাও, এই মেইন ৰাস্তাৰ পিনে লৈ যাম। আৰু আপোনালোকৰ বিয়া হওক বা কিবা তেনেকুৱা গানৰ কিবা প্ৰগ্ৰেমত যদি ড্ৰোন ভাড়াত লাগে মোক কণ্টেক্ট কৰিব পাৰে, ডেছক্ৰিপশ্যনত মই ইনষ্টাগ্ৰাম আইডিটো দি দিছোঁ। এতিয়া বলক ড্ৰোন উৰাও। আৰু এনেকৈ ঘৰৰ চোতালৰ পৰা উৰা মাৰিলোঁ আকাশৰ দিশে, আৰু এইটো হৈছে আমাৰ ঘৰৰ পৰিৱেশটো। আৰু আগৰ পিনে যদি অলপ ঘূৰি চাওঁ, তো হৈছে মেইন ৰাস্তাটো, একদম সৰু সৰু দেখা পাই ইয়াৰ পৰা, আগলৈ যাব চেষ্টা কৰিম বাৰু। আৰু এই ভিডিঅ'টো যদি 5-10 বছৰ পিছত মই চাওঁ যে আমাৰ ঘৰৰ পৰিৱেশটো কেনেকুৱা আছিল, কেনেকুৱা এটা লাগিব চাই পিনে সেই 5-10 বছৰ পিছত। আৰু এইটো হৈছে ৰাস্তাটো, বৰ্তমান 4 লাইন হ'ল বাৰু, আগতে 1 ৱে আছিল। তো লেফ্ট চাইডে যদি অকণমান ঘূৰি চালে এফালে যাব পাৰি গুৱাহাটী, আৰু ৰাইট চাইডে যদি অকণমান ঘূৰাই দিওঁ ড্ৰোনখন তেতিয়া যাব পাৰি এইফালে শুৱালকুছি। আৰু মোৰ ঘৰটো মানে কোনখিনিত অনুমান কৰিব পাৰিছে, এইখনেই দিয়ক আমাৰ গাঁওখন, বংশৰ গাঁও। আৰু এনেকৈ যদি পিছাই গৈ থাকোঁ সেই শুৱালকুছিয়ে পাম যায়। আৰু এই গাছবিলাক যে দেখিছে এইটো বহুত কমেই দেখিছে, আগত এইটো বহুত বেছি গাছ আছিল যেতিয়া এই 4 লাইনটো মানে হোৱা নাছিল। তথাপিও আছে এতিয়া, হ'লেও আগৰ দৰে সিমান নাই। আৰু এতিয়া নামিব লাগে, বহুত উৰিলোঁ, ভাগৰ লাগিল, নামো বলক। মেইন ৰাস্তাৰ পৰা চাইকেল দি বা বাইকেদি নহ'লেও ড্ৰোনেদি অলপ ফুৰি আহিব চেষ্টা কৰিলোঁ। তো লগ পাই আছোঁ আৰু নেক্সট ভিডিঅ'ৰ সৈতে। এতিয়া সকলোকে বাই বাই, আৰু জল্দি ফৰ্তিকে কৰি দিয়ক।